হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে এই ভিডিঅ'টো কলেজৰ সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাতেই বনোৱা। দিয়াহে দেৰি হ'ল। এয়া শোভাযাত্ৰাৰ আগদিনাৰ পৰিৱেশ। সকলো ডিপাৰ্টমেণ্টতেই সকলো ব্যস্ত, যিহেতু জাজ আহিব আৰু চিলেকশ্যন কৰিব, সেইকাৰণে সকলো নিজৰ নিজৰ তৈয়াৰী কৰি আছে। আৰু ইফালে আমাৰ ডিপাৰ্টমেণ্টতো পূৰা যা যোগাৰ চলি আছে। আৰু আমি কি টপিকৰ ওপৰত হ'ব আমাৰ যাত্ৰাটো কাইলৈ জনাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আজি হ'ল শোভাযাত্ৰাৰ দিন আৰু সকলো এইফালে ৰেডি হৈ আছে কমন ৰুমত। আৰু যিহেতু আমাৰ কলেজত সকলো গাৰ্লছ, সেইকাৰণে আজি মোৰ গেটআপটো নাৱৰীয়া আৰু মই তাৰমানে ল'ৰাৰ। এইফালে কংকনাই মোক মূৰত গামোচা মাৰি দি আছে আৰু তাই ইউটিউব চাই ধুতি পিন্ধিবলৈ শিকি আছে। আৰু মই পিছে ঘৰতে পূৰা ৰেডি হৈ আহিছোঁ, মাথো মূৰত গামোচাখন মাৰিবলৈ বাকী। আৰু এতিয়া মই পূৰা ৰেডি। এতিয়া মই যাওঁ, ফটো দুখন উঠি লওঁগৈ। আৰু এইফালে সকলোবোৰ ওলাই মেলি আছে। অকণমান ছাল এটা দি দিলোঁ ল'ৰা মানুহৰ টাইপৰ। আৰু এইফালে আমাৰ প্ৰিয়া, তাইও পিছে বেলেগ ডিপাৰ্টমেণ্টৰ দেই। আৰু আমাৰ সকলো ৰেডি, কিন্তু আমাৰ মেইন মানুহজনেই ৰেডি হোৱা নাছিলে, মানে মহুৰ ভালুক বুলিয়ে কৈছোঁ। তো এতিয়া আমাৰ তাইক ৰেডি কৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে। আৰু ইফালে সকলোবোৰ হৈ গ'ল। পিছে আমাৰ নিকিতা আজি অহা দেৰি হ'ল। আহিয়ে কি মোক কৈছে কেনেকুৱা লাগিছে। ভালেই লাগিছে, আপোনালোকেও কৈ দিব কেনেকুৱা লাগিছে কমেণ্ট কৰি। তো এইফালে সকলো যা যোগাৰ হৈ গ'ল, এতিয়া আমিও ৰেডি। ব'লক তেন্তে হ'লে যাওঁ। আৰু আজি আমাৰ টপিকটো হ'ল যাত্ৰা, অসমৰ সংস্কৃতিৰ ওপৰত। আৰু এয়া সকলো যাবলৈ ৰেডি শোভাযাত্ৰালৈ, সকলো লাইন ধৰি আছে। তো ভিডিঅ'টো চাই থাকক। আৰু ইফালে মই নাৱৰ মাজত পঢ়ি আছোঁ। তো এয়া পিছফালে নাচনি আৰু ইয়াত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ। আচলতে যাৰ যিহেতু আহিব, ভিডিঅ' বেছি বনোৱা নহ'ব চাগৈ, তেওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হ'ল শোভাযাত্ৰাৰ পৰা উভতি আহি ফটো উঠিবলৈ সকলো ৰৈ থাকোঁতে পূৰা ধুনীয়াকৈ ওপৰৰ পৰা কেপচাৰ কৰা হৈছে। যিহেতু শোভাযাত্ৰাত ভিডিঅ'ত গৈ থাকোঁতে ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে ভাবিলোঁ এতিয়া আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া চাওক, অযোধ্যালৈ ৰাম সীতা লক্ষ্মণ যেতিয়া বনবাস হাতী ঘৰলৈ উভতিছিল, তেতিয়া এইটো ডিপাৰ্টমেণ্ট হ'ল ভূগোল ডিপাৰ্টমেণ্টৰ। ধুনীয়া এটা পৰিৱেশ বনাই দিছে সিহঁতেও, ভাল লাগিলে সিহঁতকো। আৰু এতিয়া আমাৰ ৰিজাল্ট পাম, সেইকাৰণে অলপ সময় ৱেইট কৰোঁ কেতিয়া গম পাম কাৰ কি ৰিজাল্ট, মানে কোন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে। আৰু এতিয়া ৰিজাল্ট ঘোষণা কৰি আছে, যিহেতু ভগৱানক মাতি আছোঁ আৰু কি হয় নাজানো। আমি হৈ গ'লোঁ ছেকেণ্ড ডিপাৰ্টমেণ্ট। তো এই সকলোবোৰ কাৰ্যসূচী হৈ গ'ল, এতিয়া ফটো উঠা কাৰ্যসূচী চলি আছে। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আৰু কেইখনমান ভাল লগা ফটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু তলত থকা বেল আইকনটো অন কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পায়।